Welcome to our YouTube channel Wi-Fi Study Zone. যোৱাকালি আমি ভিডিঅ'ত কৈছিলোঁ যে আজি আমাৰ টপিকটো হ'ল ৰৈখিক জোৰা সমীকৰণ কেনেকৈ গঠন কৰে আৰু কেনেকৈ প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰে। তো আজি যিসকলে আমাৰ ভিডিঅ'টো প্ৰথম দেখিছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন প্ৰেছ কৰি দিব যাতে আমাৰ ভিডিঅ' আপডেটবোৰ পাই থাকে। আজি আমি এটা সমস্যা লৈ লৈছোঁ। এই সমস্যাটোৰ কাৰণে আমি সমীকৰণ গঠন কৰিম আৰু লগতে প্ৰতিস্থাপন পদ্ধতিতে আমি এটো সমাধান কৰিম। যোৱাকালি ভিডিঅ'ত আমি কৈছিলোঁ যে আপোনালোকক যে আমি সমীকৰণ কেনেকৈ গঠন কৰিবলগীয়া হয় আৰু কেনেকৈ প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰে আমি এটো আলোচনা কৰিম। তো সক ইয়াত কি দিয়া আছে দুটা সংখ্যাৰ অন্তৰ 26 আৰু এটা সংখ্যা আন্তৰ 3 গুণ সংখ্যা দুটা নিৰ্ণয় কৰা। ইয়াত কেইটা সংখ্যাৰ কথা কোৱা হৈছে দুটা সংখ্যা। তো আমি সমাধান প্ৰথমতে কি কৰিম আমি সমাধান লিখিম। ইয়াত সমীকৰণ গঠন কৰিব লাগিব। আমাৰ যোৱাকালিৰ অংকবোৰত কি আছিল সমীকৰণটো দিয়া আছিল। ইয়াত সমীকৰণটো আমি নিজে গঠন কৰিব লাগিব। ইয়াত দুটা সংখ্যা কোৱা আছে আমি ধৰিম লেট এটা সংখ্যা আমি x ধৰিলো আন সংখ্যাটো y আমি এটা সংখ্যা x ধৰিলো আনটো সংখ্যা আমি কি ধৰিলো y। এটা প্ৰশ্নমতে আমাৰ কি হ'ব প্ৰশ্নমতে যেহেতু আমাক ইয়াত দুটা সংখ্যাৰ কথা কোৱা হৈছিল হেতু কাৰণে আমি কি কৰিলে এটা সংখ্যা x ধৰিলো আনটো সংখ্যা y ধৰিলো। এতিয়া আমাৰ প্ৰশ্নমতে প্ৰশ্নটো পঢ়িম দুটা সংখ্যাৰ অন্তৰ মানে ডিফাৰেন্স মানে পাৰ্থক্য। দুটা অংকৰ পাৰ্থক্য কিমান দিয়া আছে সংখ্যাৰ 26। তা আমাৰ এটা সংখ্যা কি আছে ইয়াত x আনটো সংখ্যা কি দিয়া আছে y মানে অন্তৰ মানে মাইনাস পাৰ্থক্য। তাৰ মানে x - y কিমান ওলাব 26। এটো আমাৰ হৈ গ'ল 1 নম্বৰ সমীকৰণ। আমাৰ 1 নম্বৰ সমীকৰণটো আমি পালো x - y = 26। তাৰ পিছত কি কৈছে আৰু এটা কৈছে এটা সংখ্যা আনটোৰ 3 গুণ। তো আৰু x আৰু y দুটা সংখ্যা আছে আমাৰ ওচৰত এটা x আৰু এটা y। এটা কি কৈছে এটা সংখ্যা আনটোৰ 3 গুণ। তাৰমানে আমি ধৰি লও যদি x সংখ্যাটো ডাঙৰ যদি ধৰি লও x টো যদি ডাঙৰ হয় y টো সৰু হ'ব তেতিয়া হলে x টো y এর 3 গুণ x = 3y। এটা আমি সমীকৰণ বনালে কি বনাম x রাইট হ্যান্ড সাইডে আছে লেফট হ্যান্ড সাইডে লৈ আনো -3y = সোঁফালে রাইট হ্যান্ড সাইডে একোৱে নাথাকিলে 0। তাৰমানে এটো হৈ গ'ল আমাৰ 2 নম্বৰ সমীকৰণ। আমাৰ সমীকৰণ আজি গঠন কৰি ললো আৰু এতিয়া আমি প্ৰতিস্থাপন পদ্ধতি মতে সমাধান কৰিম। আমি প্ৰতিস্থাপন পদ্ধতিত যোৱাকালি আমি আলোচনা কৰিছো এই বিষয়ে 2 নম্বৰ সমীকৰণৰ পৰা লম 2 নং সমীকৰণৰ পৰা পাও 2 নং সমীকৰণৰ পৰা আমি কি পাও 2 নম্বৰ সমীকৰণটো আছে আমাৰ x - 3y = 0। আমি x টো যদি ৰাখো আৰু 3y টো যদি আমি রাইট হ্যান্ড সাইডে পঠিয়াই দিও কি হ'ব মাইনাস টো প্লাস হৈ যাব x = 3y। x ৰ ভ্যালু কি উলালো 3y। এটোক আমি 3 নম্বৰ সমীকৰণ হিচাপে ললো। এতিয়া x = কিমান উলালে আমাৰ 3y। x যদি 3y হয় এতিয়া আমি এই সমীকৰণটো এটো কোৰ পৰা পালো 2 নম্বৰ পৰা ইয়াৰ ভ্যালুটো আমি 1 নম্বৰ সমীকৰণত বহাই কি পাও চাওচোন। এতিয়া আমি এইটো 3 নম্বৰ x = 3y তো আমি 1 নম্বৰ সমীকৰণ কি লিখিম 1 নং সমীকৰণ 1 নং সমীকৰণত x = 3y বহাই পাও। 1 নম্বৰ সমীকৰণ কোনটো আছিল x - y = 26। আমি x ৰ ভ্যালু কি পালো 3y x ৰ জায়গাত 3y লিখি দিও -y = কিমান 26। তো 3y প্লাসত আছে y মাইনাসত আছে প্লাসে মাইনাসে মাইনাস 3y - y = 2y আৰু ইফালে থাকিলে আমাৰ 26। এতিয়া আমি কি কৰিম 2y = 26 2y = 26 হলে y = কি হ'ব y = 26 আৰু এটো মাল্টিপ্লাই আছে এটো সাইডে গলে ডিভাইড হৈ যাব। তো y =
26ক আমি 2 দি প্লাই ডিভাইড কৰিলে কিমান হ'ব 13 টু যা 26 মানে 13 দুগুণ 26 y মান ওলালে 13 এতিয়া আমি কি কৰিব লাগিব এটো কোপৰা পাইছিলো 1 নম্বৰ সমীকৰণত বহাই পাইছিলো এতিয়া y মানটো আমি 2 নম্বৰ সমীকৰণত বহাম এতিয়া 2 নং সমীকৰণত y is equal to 13 বহাই পাম 2 নম্বৰ সমীকৰণ কি আছিল আমাৰ x minus 3y is equal to 0 x ৰ জায়গাত x থাকিব minus 3 into y মান কিমান 13 is equal to 0 x minus 3 ৰ গুণ 39 is equal to 0 x ৰ জায়গাত x থাকিলে minus 39 to ইটো সাইডে লৈ গলে রাইট হ্যান্ড সাইডে লৈ গলে কি হ'ব প্লাস 39 এতিয়া চাও x ৰ ভ্যালু উলিয়ালো আমি 39 y ভ্যালু 13 আমাৰ এটা সংখ্যা কি আছিল x 13 এটা আমাৰ আনসাৰটো কি হ'ব সংখ্যা দুটা হল x কিমান 39 আৰু y কিমান 13 এতিয়া আমি চাও আমাৰ আনসাৰটো শুদ্ধ হৈছে না 39 ৰ পৰা যদি 13 মাইনাস কৰো কিমান হ'ব 26 39 minus 13 is equal to 26 মানে সংখ্যা দুটা পাৰ্থক্য 26 আছে ওকে আৰু এটা আনটোৰ 3 গুণ মানে x ৰ ভ্যালুটো y 3 গুণ y মান কিমান আছে 13 13 গুণ 39 তাৰ মানে এটো শুদ্ধ হৈছে তো আমাৰ দুটা সংখ্যাৰ অন্তৰ 26 আৰু এটা সংখ্যা আনটোৰ 3 গুণ সংখ্যা দুটা নিৰ্ণয় কৰা ইয়াত সমীকৰণও আমাক গঠন কৰিব কৈছে তো সমীকৰণটো আমি গঠন কৰিলো তাৰ পিছত আমি প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিলো 2 নম্বৰ কোৱেশ্চনটো হল দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোৰ পৰা 18 ডিগ্ৰী বেছি কোন দুটা নিৰ্ণয় কৰা আৰু এই কোৱেশ্চনটো আপোনালোকে পেজ নম্বৰ 81 ত পাই যাব দশম শ্ৰেণীৰ পাঠ্যপুথিত দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোৰ পৰা 18 বেছি কোন দুটা নিৰ্ণয় কৰা এই ক্ষেত্ৰত আমি কি কৰিব লাগিব সমীকৰণ গঠন কৰিব লাগিব তাৰ পিছত প্ৰতিস্থাপন পদ্ধতিতে সমাধান কৰিব লাগিব কিন্তু কথা হল আমাৰ সম্পূৰক কোণ আৰু পূৰক কোণ দুটা কথা আছে ইয়াত সম্পূৰক কোণটো কৈছে মই দেখুৱাই দিছো সম্পূৰক কোণ কোনটো হ'ব এটা এটা সৰল লেখা ইয়াৰ মানটো হয় 180 ডিগ্ৰী 180 ডিগ্ৰী সম্পূৰক কোণ যেতিয়া আমি 180 ডিগ্ৰী দুটা ভাগত ভাগ কৰিম 180 ডিগ্ৰী যেতিয়া আমি দুটা ভাগত ভাগ কৰিম এই দুটা কোণ মিলাই পেলা 180 ডিগ্ৰী হ'ব এই দুটা কোণ আমাৰ প্লাস কৰিলে 180 ডিগ্ৰী হ'ব তেতিয়া কি কোৱা হয় এই কোণ দুটাক সম্পূৰক বুলি কোৱা হয় আৰু পূৰক কোণ কেতিয়া হয় যেতিয়া আমাৰ 90 ডিগ্ৰী কোণ এটাক দুই ভাগে ভাগ কৰি এই দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী হয় তেতিয়া আমাৰ এই দুটা কোৱা হয় পূৰক কোণ সম্পূৰক কোণ 180 ডিগ্ৰী হ'ব আৰু পূৰক কোণ বুলি ক'লে 90 ডিগ্ৰী হ'ব চাইলো আমি যে আমাৰ সমীকৰণটো আমি কি গঠন কৰিব পাৰো দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোৰ পৰা 18 বেছি তো সমাধান দিলো ধৰি লও ডাঙৰ কোণটো x আৰু সৰু কোণটো কি হ'ব সৰু কোণটো y এতিয়া আমি সমীকৰণটো গঠন কৰিবলৈ হলে প্ৰশ্নটো পঢ়িব লাগিব দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোৰ পৰা 18 বেছি মানে কি ডিফাৰেন্স ডাঙৰটোৰ পৰা সৰুটোৰ পৰা ডাঙৰটো 18 বেছি তাৰমানে ডাঙৰ কোণটো আমাৰ প্ৰশ্নমতে কি হ'ব প্ৰশ্নমতে ডাঙৰটো আমাৰ x আৰু সৰুটো y ডাঙৰটো যদি x হয় সৰুটো y এটা দুটাৰ পাৰ্থক্য মানে এটা বেছি আছে কোনটো বেছি আছে ডাঙৰটো বেছি আছে তো ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে কিমান হ'ব 18 ডিগ্ৰী হ'ব এটো আমাৰ 1 নম্বৰ সমীকৰণ হৈ গল এতিয়া 2 নম্বৰ সমীকৰণ আমি কি উলিয়াব পাৰো আমাক কোৱা হৈছে দুটা সম্পূৰক কোণ হলে সদায় কোণ দুটা প্লাস কৰিলে 180 ডিগ্ৰী হ'ব লাগিব আৰু কি হ'ব তেনেহলে আৰু আমি আৰু এটা পাম x plus y is equal to 180 ডিগ্ৰী এটো কিমান 2 নম্বৰ এটা হৈ গল আমাৰ x minus y equal to 18 ডিগ্ৰী আৰু এটা হৈ গল x plus y equal to 180 ডিগ্ৰী আমাৰ সমীকৰণ গঠন হৈ গল এতিয়া আগৰ অংকটোৰ দৰে আমি
প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰিম কি কৰিব লাগিব 2 নম্বৰ পদ্ধতিত 2 নম্বৰ সমীকৰণটোৰ পৰা আমি আৰু এটা সমীকৰণ বনাব লাগিব এতিয়া লিখিম 2 নং সমীকৰণৰ পৰা পাওঁ দুই নং সমীকৰণৰ পৰা পাওঁ x plus y is equal to 180 degree x is equal to 180 degree plus y আসলে এটো সাইডে গলে minus y এটো আমাৰ হৈ গল 3 নং সমীকৰণ এটো স্টপ x is equal to 180 minus y equal আমি এটো 3 নম্বৰ সমীকৰণ পালো এতিয়া আমি এই 3 নম্বৰ সমীকৰণটো কোৰ পৰা পাইছিলো 2 নম্বৰ সমীকৰণৰ পৰা তে ইয়াৰ ভ্যালুটো আমি ক'ত বহাম 1 নম্বৰ সমীকৰণ বহাম এতিয়া কি লিখিম 1 নং সমীকৰণত 1 নং সমীকৰণত x is equal to 180 degree minus y বহাই পাওঁ এক নম্বৰ সমীকৰণ কোনটো আছিল x minus y is equal to 18 degree এতিয়া আমি x ৰ জায়গাত কি বহাম 180 degree minus y x ৰ জায়গাত বহালো 180 degree minus y এটো x ৰ জায়গাত বহালো তাৰ পিছত x ৰ পাছত কি আছিল minus y is equal to 18 degree is equal to 18 degree এতিয়া আমাৰ 182 হিটো সাইডে গুছি যাব আৰু minus y কি হ'ব প্লাস হ'ব minus 2y আৰু 18 degree 182 হিটো সাইডে গলে minus 180 degree কিমান হল minus 2y is equal to 180 minus 18 হ'ব plus 18 আছে আৰু minus 180 আছে minus কোন কিমান পাম আমি 180 minus 18 2 পৰা 8 গল 2 থাকিলে 7 7 পৰা 1 গল 6 1 162 plus minus 2 ডাঙৰ আছিল 162 plus 7 is a minus 180 পৰা 18 minus কৰিলো 162 থাকিলে আৰু plus 180 টো ডাঙৰ আছিল ইয়াৰ কাৰণে ডাঙৰটোৰ আগত যেটো সাইন থাকে আমি আনিলো minus 162 এতিয়া আমাৰ কি হ'ব y is equal to কি হ'ব minus 162 divided by to multiply আসলে minus 2 এটো সাইডে গলে ডিভাইড হৈ গল minus and se cancel 8 দুগুণ 16 2 1 2 তো y is equal to কিমান উলালে 81 ডিগ্ৰী y মান উলিয়াই ললো আমি y মানটো কোৰ পৰা পাইছিলো 1 নম্বৰ সমীকৰণত বহাই পেলা পাইছিলো এতিয়া আমি y মানটো আমি 2 নম্বৰ সমীকৰণত বহাই পাম এতিয়া 2 নং সমীকৰণত y is equal to 81 degree বহাই পাম আমাৰ 2 নম্বৰ সমীকৰণটো আছিল x plus y is equal to 180 degree তো x ৰ জায়গাত x plus y জায়গাত 81 degree is equal to 180 degree x ৰ জায়গাত x থাকিব 180 জায়গাত 180 থাকিব আৰু plus 81 টো হিটো সাইডে গলে minus 81 degree x is equal to 0 পৰা 1 না যায় প্লাস মানে মাইনাস হ'ব 0 পৰা 1 না যায় 1 ধাৰ কৰিলো 10 10 পৰা 1 গল 9 আৰু ইয়া থাকিলে 17 মানে 7 থাকিলে মানে 17 17 পৰা 8 গলে 9 99 ডিগ্ৰী এটা আমাৰ কোন দুটা কি উলাই গল সম্পৰ্ক কোন দুটাৰ মান উলিয়াই গল উলিয়াই ললো আমি 81 ডিগ্ৰী আৰু 99 ডিগ্ৰী তো ধৰন ডাঙৰ কোণটো হ'ব ডাঙৰ কোণটো 99 ডিগ্ৰী আৰু সৰু কোণটো আমাৰ কিমান উলিয়াইছিলো আমি 81 ডিগ্ৰী আমাৰ এটো যে দুটা সম্পৰ্ক কোণৰ ডাঙৰটো সৰুটোৰ পৰা 18 বেছি কোন দুটা নিৰ্ণয় কৰা আৰু আমাৰ সম্পৰ্ক কোণ এই দুটা প্লাস কৰিলে আমাৰ 180 হৈ যাব 9 আৰু 1 10 0 হাতে 1 8 17 আৰু 1 18 মানে 180 ডিগ্ৰী আৰু এটাৰ পৰা এটা মাইনাস কৰিলে আমাৰ 18 ডিগ্ৰী হয়নি চাও 9 পৰা 1 গল 8 আৰু 9 পৰা 8 গল 1 মানে 18 ডিগ্ৰী ওলাই আছে মানে এটা আনটোৰ পৰা 18 ডিগ্ৰী বেছি আৰু দুটা প্লাস কৰিলে 180 ডিগ্ৰী ওলাইছে মানে আমাৰ সমাধানটো কাৰেক্ট হয়
ইয়াৰ আমি 5 নম্বৰ কুৱেশ্যনটো লৈছোঁ যদি এটা ভগ্নাংশৰ লব আৰু হৰ উভয়ৰ লগত 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটোৰ মান হয় 9/11 মানে 11/9 যদি লব আৰু হৰ উভয়ৰ লগত 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটোৰ মান হয় 6/5 মানে 5/6 ভগ্নাংশটো নিৰ্ণয় কৰা এই ক্ষেত্ৰত আমি কি কৰিব লাগিব আমাৰ ইয়াত দিয়া আছে যে ভগ্নাংশটো নিৰ্ণয় কৰা আমি সমাধান কৰি কি কৰিব লাগিব সমীকৰণ গঠন কৰিবলৈ হ'লে আমাৰ ভগ্নাংশ এটা ল'ব লাগিব এতিয়া ভগ্নাংশ বুলি ক'লে আমাৰ এটা হৰ আৰু এটা লব থাকিব তো ধৰি লওঁ ভগ্নাংশটোৰ হৰ = x মানে আমাৰ ভগ্নাংশ বুলি ক'লে এনেকুৱা থাকিব y/x মানে ওপৰত এটা সংখ্যা থাকিব তলত এটা সংখ্যা থাকিব তো আমি ভগ্নাংশটোৰ হৰ মানে তলৰ সংখ্যাটো ল'লো x আৰু লব কি হ'ব লব হ'ব y লব = y এতিয়া আমি প্ৰশ্নমতে প্ৰশ্নটো পঢ়ি আমি সমীকৰণ গঠন কৰিব লাগিব প্ৰশ্নমতে আমাৰ ভগ্নাংশটো দিয়া হৈছে y/x ইয়াত যদি আমি লিখি লওঁ ভগ্নাংশটো কি হ'ব আমাৰ হৰ দিয়া আছে x তলত লিখিলো লব দিয়া আছে y ওপৰত লিখিলো মানে আমাৰ ভগ্নাংশটো এনেকুৱা হ'ব y/x এতিয়া আমি প্ৰশ্নমতে কি লিখিলো y/x ভগ্নাংশটো ললো এতিয়া কৈছে ভগ্নাংশটোৰ লব আৰু হৰ উভয়ৰ লগত 2 যোগ কৰা হয় চাওঁ আমি লবৰ লগত 2 যোগ কৰিলো হৰৰ লগত 2 যোগ কৰিলো 2 যোগ কৰিলে কি হয় আমাৰ ভগ্নাংশটোৰ মান হয় 9/11 মানে ওপৰত 9 তলত 11 এতিয়া আমি সমীকৰণটো আমাৰ একেটা লাইনত গঠন নাই হোৱা এতিয়া আমি কি কৰিব লাগিব ইয়াৰ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিব লাগিব মানে 9 দি প্লাস x প্লাস 2 আৰু 11 দি প্লাস y প্লাস 2 মাল্টিপ্লাই কৰিব লাগিব গুণ কৰিব লাগিব তো 9 * x প্লাস 2 ক্ৰছ মাল্টিপ্লিকেশ্যন বুলি কয় এটো 11 * y প্লাস 2 কি হ'ব আমাৰ 9 * x 9x প্লাস প্লাস 9 দি প্লাস 2 9 * 2 = 18 আৰু 11 * y কি হ'ব 11y প্লাস প্লাস 2 2 * 11 22 এটা আমি কি কৰিলো x টো লেফট হ্যান্ড সাইডে লৈ আনো 9x x টো ইফালে আহিলে -11y = 22 আমাৰ জায়গাতে আছে 18 টো আমি কি কৰিব লাগিব রাইট হ্যান্ড সাইডে লৈ যাম তো প্লাস টো কি হ'ব -18 তাৰমানে কি হ'ল আমাৰ 9x - 11y = 22 - 18 মানে 22 ৰ পৰা 18 গলে 4 এটো হ'ল আমাৰ 1 নম্বৰ সমীকৰণ আমি 1 নম্বৰ সমীকৰণটো পালো এতিয়া আমি চাওঁ 2 নম্বৰ সমীকৰণটো কি হ'ব আৰু 2 নম্বৰ সমীকৰণটো আমাৰ গঠন কৰিব লাগিব 2 নম্বৰ সমীকৰণটোৰ ক্ষেত্ৰত আমাক কোৱা হৈছে যদি লব আৰু হৰ উভয়ৰ লগত 3 যোগ কৰো ঠিক আছে আমি ভগ্নাংশটো লিখি লওঁ y/x মানে y/x plus 3 plus 3 equal to আমাৰ কিমান ওলাব যদি আমি লব আৰু হৰ উভয়ৰ লগত 3 যোগ কৰো তেন্তে আমাৰ ভগ্নাংশটোৰ মান হ'ব 5/6 ওপৰত 5 তলত 6 আকৌ ক্ৰছ মাল্টিপ্লিকেশ্যন 5 দি প্লাস x plus 3 আৰু 6 দি প্লাস y plus 3 তো 5 * x plus 3 আৰু 6 * y plus 3 কি হ'ল আমাৰ 5x plus 5 * 3 15 6 * y 6y plus 6 * 3 18 এতিয়া আমি y টো এটো সাইডে লৈ আনো -6y আৰু 15 টো রাইট হ্যান্ড সাইডে লৈ যাও 18 জায়গাতে আছে -15 এতিয়া আমাৰ কি হ'ব 5x - 6y যেনেকৈ আছে তেনেকৈ থাকিব 5x - 6y = 18 - 15 মানে 18 পৰা 15 গলে কিমান হ'ব 3 এটো আমাৰ হৈ গ'ল 2 নম্বৰ সমীকৰণ এতিয়া আমি 1 নম্বৰ সমীকৰণ পালো 1 নম্বৰ সমীকৰণ এটো আৰু 2 নম্বৰ সমীকৰণ আমাৰ এটো এতিয়া আমাৰ প্ৰতিস্থাপন পদ্ধতি মতে আমি কি কৰিব লাগিব 2 নম্বৰ সমীকৰণটোৰ পৰা আৰু এটা সমীকৰণ বনাব লাগিব এতিয়া লিখিব লাগিব 2 নং সমীকৰণৰ পৰা পাও 2 নং
সমীকৰণৰ পৰা পাওঁ 2 নং সমীকৰণৰ পৰা কি পাওঁ আমি 5x minus 6y is equal to 3 5x জায়গাত 5x ৰাখিলো 3 জায়গাত 3 ৰাখিলো minus 6y to right hand side গলে plus 6y আমাৰ এটো x থাকিলে 3 plus 6y থাকিলে আৰু যেহেতু এটো 5 মাল্টিপ্লাই আসলে ডিভাইড গল তলত গল ডিভাইড 5 হইলা এটো গল আমাৰ 3 নম্বৰ সমীকৰণ এটো আমাৰ গল 3 নং সমীকৰণ এই 3 নম্বৰ সমীকৰণটো আমি কৰ পৰা পাইছিলো 2 নম্বৰ পৰা ইয়াত আমি 1 নম্বৰ সমীকৰণত ইয়াৰ x ৰ ভ্যালুটো পুট কৰিম এতিয়া লিখিব লাগিব 1 নং সমীকৰণত 1 নং সমীকৰণত x is equal to 3 plus 6y by 5 বহাই পাওঁ আমাৰ 1 নম্বৰ সমীকৰণটো কি আছিল 9x minus 11y is equal to 4 9x minus 11y is equal to 4 এটা আমি x ৰ জায়গাত কি বহাম x ৰ লগত 9 আছে 9 টো থাকিব x ৰ জায়গাত কি বহাম 3 plus 6y by 5 minus 11y is equal to 4 এতিয়া আমাৰ এটো লগত যদি এটো আমাৰ কটাকটি গলহেতেন আমি কাটিলো হেতেন কিন্তু কটাকটি না যায় মাল্টিপ্লাই কৰি দিও ইয়াত আমি কি কৰিব লাগিব আমি মাল্টিপ্লাই কৰি দিও 5 3 গুণ 28 প্লাস 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 6 গুণ 7 ইয়াত আমি আৰু এটা কাম কৰিব পাৰিলো হেতেন না লাগে minus 11y is equal to 4 এতিয়া আমি ইয়াৰ যদি ইয়াৰ তলত 5 আছে ইয়াৰ তলত 1 আছে একো নাই মানে 1 আছে 5 আৰু 1 ৰ লসাগু কিমান 5 তো 5 দি প্লাস 5 ক হৰণ কৰিলে কিবা যাব এবাৰ যাব তো 27 plus 54 ক এবাৰ মাল্টিপ্লাই কৰিলে যেনেকৈ আছে তেনেকৈ থাকিব তাৰ পিছত কি আছে মাইনাস ইয়াক কেবাৰ যাব 5 বাৰ তো এটো গল আমাৰ সৰি ইয়াত 54y হ'ব 6 গুণ 7 54y y টো লিখিবলৈ পাৰিছিলো y তাৰ পিছত মাইনাস কেবাৰ যাব 5 বাৰ 5 11 গুণ 55 55y is equal to 4 এতিয়া আমাৰ তলত থাকিলে 5 ওপৰত 27 এতিয়া প্লাস 54y minus 55y তাৰ মানে কি হ'ব minus 55y এটা কাম কৰো আমি প্লাস মাইনাস মাইনাস 55 ৰ পৰা 54 গল কিমান হল minus y থাকিলে is equal to 4 এতিয়া ইয়াৰ তলত কি আছে 1 আমি এটা ক্ৰস মাল্টিপ্লিকেশন কৰিম ঠিক 5 into 4 আৰু 1 into 27 minus y 1 দি প্লাস মাল্টিপ্লাই কৰিম 1 দি প্লাস মাল্টিপ্লাই কৰিম এতিয়া আমি আমাৰ এটো সাইড আমি মুহাই দিছো কাৰণ আমাৰ অলপ জায়গা কম পৰিছে আমাৰ অকল লাগিব 1 নম্বৰ সমীকৰণটো লাগিব 9x minus 11y তো মই 1 নম্বৰ সমীকৰণটো ইয়াত লিখি থৈ দিছো 9x minus 11y is equal to 4 আৰু 2 নম্বৰ সমীকৰণটো আমাৰ কিমান আছিল 5x minus 6y is equal to 3 আমি এটা এইটো সেটটো মিটাই দিছো get cross multiplication কৰিলে কি হ'ব 27 minus y 1 দি প্লাস মাল্টিপ্লাই কৰিম তো কি হ'ব সেম থাকিব কাৰণ একেৰে গুণ কৰিলে যেটো সংখ্যা আমি একেৰে গুণ কৰিম একেটাই থাকিব তো 5 into 4 20 5 4 20 এতিয়া আমাৰ minus y জায়গাত থাকিলে 20 জায়গাত থাকিলে 27 to হিটো সাথে গলে কি হ'ব minus 27 minus y is equal to minus a plus 20 or minus 27 plus a minus a minus 27 এর পর 20 গল কিমান থাকিলে 7 27 to 20 কে ডাঙৰ আসলে তাৰ আগৰ সাইনটো আসলে মাইনাস থাকিলে মাইনাস এতিয়া আমি a minus যদি ক্যান্সেল কৰি দিও y মান তো কিমান ওলালে 7
এতিয়া আমি y ৰ মানটো আমি ক'ত পাম ক'ৰ পৰা পাইছিলো 1 নম্বৰৰ পৰা পাইছিলো এতিয়া আমি 2 নম্বৰত বহাম এতিয়া 2 নং সমীকৰণত y = 7 বহাই পাম 2 নম্বৰ সমীকৰণটো কি আছিল আমাৰ 5x - 6y = 3 so 5x = 5x - 6y জায়গাত কিমান পাম 7 = 3 5x 6 7 গুণ 42 6 7 42 minus = 3 আমাৰ 5x = 3 যেনেকৈ আছে লিখিলো -42 ৰাইট হ্যান্ড সাইডে যাব কিমান হ'ব +42 মাইনাস become প্লাস তো 5x = 42 + 3 45 x = কিমান হ'ব 45 divided by 5 45 divided by 5 5 9 45 মানে x ৰ ভ্যালু উলিয়ালো আমি 9 তাৰমানে আমাৰ ভগ্নাংশটো ওলাই গ'ল যদি আমাৰ x ৰ ভ্যালু 9 ওলায় তেতিয়াহ'লে আমাৰ কি হ'ব y ৰ ভ্যালু আমি পাইছিলো 7 তেন্তে আমাৰ ভগ্নাংশটো কি হ'ব তেন্তে ভগ্নাংশটো হ'ল ইয়াতে লিখি দিছো আমাৰ ভগ্নাংশটো কি আছিল y/x কি হ'ব y ৰ ভ্যালু হ'ল 7 আৰু x ৰ ভ্যালু হ'ল 9 আমাৰ ভগ্নাংশটো হ'ল 7/9 ইয়াতে আমাৰ এই অংকটো ইয়াতে আমাৰ শেষ হৈছে যদি এটা ভগ্নাংশৰ লব আৰু হৰ উভয় লগত 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটোৰ মান 9/11 হয় আৰু যদি লব আৰু হৰ উভয় লগত 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটোৰ মান 5/6 হয় ভগ্নাংশটো নিৰ্ণয় কৰা এই অনুশীলনীত এনেকুৱা সমীকৰণ আৰু কেইটামান দিয়া আছে আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰিব আৰু আমাক মেছেজ কৰি পঠিয়াব যে কিবা যদি আপোনাৰ প্ৰবলেম হয় আমাক মেছেজ কৰি পঠিয়াব আৰু কাইলে আমি অপনয়ন পদ্ধতি লৈ আলোচনা কৰিম ক্লাস 10 ৰ আশা কৰো আপোনালোকে বুজি পাইছে আৰু যদি কিবা অসুবিধা হয় আমালৈ মেছেজ কৰিব বা আমালৈ কোৱেশ্চন পঠিয়াব আমি সমাধানৰ চেষ্টা কৰিম